নমস্কাৰ, প্ৰিয়ান বৰা ইউটিউব চেনেলটোৰে আপোনালোকক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম মিছা সপোন। কবি প্ৰিয়ান বৰা। আজি মই সপোন দেখিছিলোঁ, য'ত মিছা সংকল্পত বাস কৰিছিলোঁ। কিছুমান কথা অবুজন হৈ পৰিছিলোঁ, য'ত মিছা শব্দ প্ৰকাশ পোৱা কিছুমান মাত কথা। মোৰ সেই সময়ছোৱা এনেকুৱা লাগিছিল, যি আছে ইয়াতেই আছে সকলো। সপোন জগতৰ বাহিৰে বেলেগ একোৱেই নাই মোৰ জীৱনত। 10জনে কৈছিল, যি কৰি আছা সকলো ভুল কৰি আছা, কিন্তু মই মানি ল'ব পৰা নাছিলোঁ। 10জনৰ কথা আওকাণ কৰি সেই সম্পৰ্কত লিপ্ত হৈ পৰিছিলোঁ। সঁচাকৈ সপোন জগতৰ কিছুমান মায়া বৰ অবুজন কৰি তোলে মন মোৰ। আমাৰ এই সম্পৰ্কৰ কি নাম দিম, য'ত মিছা মাত মিছা শব্দ আছিল। হয়তো তোমাৰ পৰা কোনো সম্পৰ্কই নাছিল, মইহে বুজিব পৰা নাছিলোঁ। তোমাৰ সেই স্নেহময় উমাল মুহূৰ্তবোৰ মোক এতিয়াও কেতিয়াবা বৰ আমনি দিয়ে। কিমান যে মিঠা আছিল সেই সম্পৰ্ক। সঁচা যেন লগা কথাবোৰ আজি মিছা বুলি মানি ল'ব পৰা নাই। তোমাৰ মোৰ মাজত থকা এতিয়া সাধাৰণ সম্পৰ্ক নহয়। তোমাৰ মোৰ মাজত থকা সম্পৰ্কৰ এনাজৰীডাল মোৰ কাৰণে দুদিনীয়া নহয়। সম্পৰ্কৰ ইজনে আনজনৰ প্ৰতি ৰখা শ্ৰদ্ধা আৰু সহানুভূতিৰ নাম নহয়। সম্পৰ্ক ইজনে আনজনৰ প্ৰতি ৰখা বিশ্বাস আৰু নিস্বাৰ্থভাৱে ভালপোৱা সঠিক সম্পৰ্ক গঢ় লৈ উঠে। সম্পৰ্কৰ এনাজৰীডাল দুদিনীয়া নহয়। মিছাতেই দেখিলোঁ এনেদৰে সপোন মই।